বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি PM কিষাণ হিতাধিকাৰীসকলৰ বাবে এটা খুব ডাঙৰ আপডেট লৈ আহিছোঁ। যদি আপুনি PM কিষাণৰ 2000 টকাৰ ইনষ্টলমেণ্ট পাব বিচাৰে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, কাৰণ KYC নকৰিলে আপোনাৰ পে'মেণ্ট বন্ধ হ'ব পাৰে। বন্ধুসকল, PM কিষাণৰ গভৰ্ণমেণ্টে বছৰত 6000 টকা দিয়ে, মানে 3টা ইনষ্টলমেণ্ট দিয়ে 2000 টকা কৰি। কিন্তু এতিয়া গভৰ্ণমেণ্টে ক্লিয়াৰলি কৈছে যে KYC কম্পালচৰি, মানে KYC কমপ্লিট নোহোৱালৈকে আপোনাৰ নেক্সট ইনষ্টলমেণ্টটো হোল্ড হ'ব পাৰে বা আপোনাৰ PM কিষাণ কাটা যাব পাৰে। ঠিক আছে, তো আপুনি স্ক্ৰীনত দেখা পাইছে যে KYC is mandatory for PM Kisan registered farmers. OTP based KYC is available on PM Kisan portal or nearest CSC centers may be contracted for biometric basis KYC. ঠিক আছে, তো বন্ধুসকল PM কিষাণৰ যিটো আমাৰ KYC কৰিব দিছে সেই KYCটো অলৰেডি CSC চেণ্টাৰবিলাকত এভেইলেবল হৈ গৈছে আৰু নিজৰ মোবাইলৰ পৰাও আপোনালোকে কৰিব পাৰিব। PM কিষাণৰ যিটো এপ হয় সেই এপৰ থ্ৰুদি আপুনি কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, KYC কৰাৰ এই তিনিটা ষ্টেপ আছে। তিনিটা ষ্টেপৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ। তিনিটা ষ্টেপৰ প্ৰথমটো হৈ গ'ল যে OTP বেছ KYC। ঠিক আছে, OTP বেছ KYC কি হয়, যদি আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো আছে, ঠিক আছে, যদি আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰটো আছে তেনেহ'লে আপোনালোকে PM কিষাণৰ পৰ্টেলত গৈ আধাৰ নাম্বাৰ দি OTP ভেৰিফাই কৰি ল'লে হ'ল। ঠিক আছে, তো আপোনালোকে যদি PM কিষাণ সন্মান নিধি বুলি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গুগলত খুলি দিব, তাতে আপুনি ৰাইট হেণ্ড চাইডে দেখা পাব KYC এটা অপশ্যন। তাত গৈ কিনে আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি তাৰ পাছত আপোনালোকে তাতে OTPটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ KYC কমপ্লিট হৈ যাব। ঠিক আছে, তো ছেকেণ্ড অপশ্যনটো হৈ গৈছে যে বায়োমেট্ৰিক বেচিছ KYC। ঠিক আছে, তো বায়োমেট্ৰিক বেছ KYCত কি হয়, যদি আপোনালোকৰ কোনো আধাৰ নাম্বাৰটো মোবাইল নাম্বাৰৰ লগত লিংক নাই, যদি আপোনাৰ আধাৰ নাম্বাৰটোত OTP নাহে, তেনেহ'লে আপোনালোকৰ নিয়াৰেষ্ট যিকেইটা CSC চেণ্টাৰ আছে তালৈ গৈ আপোনালোকে ফিংগাৰ প্ৰিণ্ট দি কিনে KYCটো কৰিব পাৰিব আৰু তাতে চাৰ্জ ল'ব আপোনালোকৰ 20 ৰুপিজ। ঠিক আছে, তো থাৰ্ড ষ্টেপটো হৈ গৈছে ফেচ KYC। ফেচ KYCটো সকলোতকৈ ইজি প্ৰচেছ হয়। ঠিক আছে, আপোনালোকে PM কিষাণৰ যিটো মোবাইল এপ হয় সেই এপটো ইনষ্টল কৰি লৈ তাতে আপোনালোকৰ মোবাইল নাম্বাৰ দি লগ ইন কৰি ফেচটো স্কেন কৰি দিয়াৰ লগে লগে আপোনাৰ তাতে KYCটো কমপ্লিট হৈ যাব। বন্ধুসকল, এটা কথা মনত ৰাখিব, আজিৰে KYC কৰিলে ষ্টেটাছ আপডেট হ'বলৈ প্ৰায় 24 ঘণ্টা সময় লাগিব। অৰ্থাৎ আপোনালোকে যদি আজি KYCটো আপডেট কৰে তেনেহ'লে আপোনালোকৰ আপডেট হওঁতে টাইম লাগিব 24 আৱাৰ্ছ। ঠিক আছে, তো 24 আপোনালোকে চিন্তা কৰিব নালাগে, 24 ঘণ্টাৰ ভিতৰত আপোনাৰ KYCটো আপডেটেড হৈ যাব। ঠিক আছে, তো বন্ধুসকল, যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ CSC চেণ্টাৰত আহিব পাৰে। আমাৰ CSC চেণ্টাৰত আপোনালোকৰ PM কিষাণ ৰিলেটেড আধাৰ কাৰেকশ্যনছ, পেন কাৰ্ড, PVC কাৰ্ড প্ৰিণ্ট A to Z সকলোখিনি কাম কৰি দিয়া হয়। স্ক্ৰীণতে আপোনাৰ ফোন নম্বৰটো আহি আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে বা এই ভিডিঅ'টোৰ তলৰ কমেণ্টত আমাক জনাই দিয়ক, তো আমি কৰি দিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইউজফুল লাগিলে লাইক কৰক, ফাৰ্মাৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা আছাম CSC আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।